হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু নেন্সি ফুকনৰ এটি পুত্ৰ সন্তান জন্ম পাইছে কিছুদিন আগত। নীল আকাশৰ তেওঁৰ পুত্ৰ সন্তানটিক কোলাত লৈ তেখেতৰ ঘৰুৱা যি পৰম্পৰাগতভাৱে চলি অহা ৰীতি নীতিবোৰ কেনেদৰে পালন কৰিলে আজিৰ এই ভিডিঅ'টিৰ দ্বাৰা আমি আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাব। লগতে ভিডিঅ'টি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নীল দাক কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাব। পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহি আছোঁ।